নাই থানেশ্বৰ বড়ো ছাৰ আমাৰ মানে ৰঙিয়া অঞ্চলৰ এজন মানে মহান ব্যক্তি আছিলে আৰু যিজন ব্যক্তিয়ে গোটেইটো জীৱন সমাজৰ কাৰণে সকলো মানে কি কয় আপোনাৰ জনগণৰ কাৰণে আৰু আমাৰ ৰাজ্যৰ কাৰণে উৎসৰ্গা কৰিলে কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে তেওঁ একোই নকৰিলে একো চিন্তাই নকৰিলে যি চিন্তা কৰিছে প্ৰত্যেকটা মুহূৰ্তত অকল ৰাইজৰে তেওঁ চিন্তা কৰিলে গতিকে তেখেত আজি আমাৰ ফালৰ পৰা নাই গতিকে আজি ইয়াৰ অঞ্চলৰ গোটেই লোকে তেওঁৰ যিটো শ্ৰাদ্ধ সেই শ্ৰাদ্ধত এটা শ্ৰদ্ধাঞ্জলি একেলগে চবে দিম বুলি আজি যোজা কৰিছে তেখেতৰ ঘৰতে য'ত তেওঁ জন্ম হৈছিল তাতে শ্ৰাদ্ধটো হ'ব গতিকে সেই হিচাপে চবে কমিটি বনাই ফালে এটা এৰেঞ্জমেণ্ট কৰি আছে আজি মই ইফালে নিজৰ সমষ্টিত যাওঁতে চবে কৈছিলে যে এবাৰ মানে চাই যাব গতিকে চবে আহিছোঁ গতিকে যি এৰেঞ্জমেণ্ট কৰিছে এতিয়া প্ৰায় মানে ঠিকে আছে আৰু চবে যেনেকুৱা এক হৈ ফালে লাগিছে মই ভাবোঁ এয়া খুব ভাল এটা নিদৰ্শন মানে যিজন মানুহে আমাৰ এটা মানৱ সমাজৰ কাৰণে নিজৰ জীৱনটো গোটেই মানে কিবাত লাগি গ'ল লগাই দিলে তেনেকুৱা মানুহক আমি সন্মান দিব পৰাটো বহুত ডাঙৰ কথা গতিকে মই ভাবোঁ যে সেয়া এটা তেওঁক যিটো স্মৰণ তেওঁৰ যিটো শ্ৰদ্ধাঞ্জলি গতিকে প্ৰত্যেকজনৰ মানে মনত এটা আমাৰো যিটো সমাজৰ প্ৰতি দায়িত্ববোধ এইখিনি উপলব্ধি কৰাব চৰকাৰীভাৱে কিবা কৰাৰ ব্যৱস্থা কৰিছিল না চোৱা সেইটো লৈ মানে কোনো কিবা নাই তেনেকুৱা কথা নাথাকে শ্ৰাদ্ধ এটা আছে আজি ঘৰখনৰ সমাজখনৰ এটা দায়িত্ব তেওঁলোকে কৰিবই লাগিব আৰু সেইটোৰ লগত ৰঙিয়া অঞ্চলৰ মানে গোটেই কি কয় সচেতন ব্যক্তিয়ে তেওঁৰ শ্ৰাদ্ধৰ সহযোগ কৰিছে যে চবে যি পাৰে সহায় সহযোগ কৰি ফালে একেলগে শ্ৰদ্ধাঞ্জলি দিয়া লগতে আৰু ৰাজহুৱাভাৱে সেইটো কৰিছে গতিকে তাত যাৰ যি মন যায় তেওঁলোকে চবে কৰিব এতিয়া তেখেতৰ লগত জড়িত বহুতো ব্যক্তি আছে তেওঁলোকে বিভিন্ন ধৰণৰ নিজৰ মানে কি কয় ইচ্ছা অনুসাৰে তেওঁক মানে শ্ৰদ্ধাঞ্জলি জনাব কোনোবা লিখি জনাব কোনোবা মানে ঘৰত আহি জনাব গতিকে এইটোতো চবৰে ইণ্ডিপেণ্ডেণ্ট গতিকে ইয়াত শ্ৰাদ্ধটো সমাজত এদিনে হয় আৰু সেই হিচাপে ইয়াতে ৰাজহুৱাভাৱে লৈ আছে আৰু ৰঙিয়াৰ সকলো ৰাইজে মিলি ফালে শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছে एक्सीलेन्ट एकाडेमी बागानफारायाव 10 थाखोनि मुं थिसननाया सोलिगासिनो दं गोसो गुदुं फरायसा फरायसुलिफ्रा गुन गोनां सोलोंथाइ मोननो थाखाय एक्सीलेन्ट एकाडेमी बागानफारायाव मुं थिसननो हागोन बाक्सा जिल्लानि बागानफारा सारियालिनि सानजा फारसे थांनाय लामानि साखाथियाव दं एक्सीलेन्ट एकाडेमी बागानफारा बे एक्सीलेन्ट एकाडेमी बागानफारायाव नांगौबादि गुन गोनां सोलोंथाइनि राहा दं थिखानाय आयदा हिसाबै इंराजि आयदाखौ लाथारनांगोन बेजों लोगोसे एसामिस बड' हिन्दी नेपाली अल्टारनेटिभ इंलिश सायख'नानै लानो हागोन आरो पलिटिकल साइन्स एडुकेशन एडभान्स एसामिस एडभान्स बड' लजिक एन्ड फिलसफि इकनमिक्स जिअग्राफि एन्थ्रपलजि बायदि आयदाखौ सायख'नानै लानो हागोन लोगोसे आलादायै बेसेन होनाङै कम्पिउटार क्लास लानो मोनगोन एक्सीलेन्ट एकाडेमी बागानफारायाव Experience and qualified teachers, best education with adorable fees, education with modern technology. The admission fees charge would be considered for below poverty line and brilliant students. Hostel facilities for boys and girls by the थांनाय 2022 मायथाइयाव फोसावजानाय आसाम हायर सेकेन्डारि जोबथा आनजादनि फिथायाव बे एक्सीलेन्ट एकाडेमी बागानफारानिफ्रायनो अनामिका ब्रह्म मुंनि सासे फरायसुलिया 92% लानानै अल आसाम साबजेक्ट टपार जानो हादोंमोन लोगोसे बोहैथि बोसोर 2024 मायथाइनि थाखाय एक्सीलेन्ट एकाडेमी बागानफारायाव गोसो गुदुं फरायसाफ्रा मुं थिसननो थाखाय फरायसालियाव फैनानै फर्मखौ लांफैनो हासिगोन आरो मुं थिसननो हासिगोन गुवारै मिथिसारनो थाखाय 9954505027 8011337530 नाम्बारनि गेजेरजों फोनांजाब खालामनो हागोन